हेलो एवरीवन मोर अन्य এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই আৰু এটা নতুন ৰেচিপি লৈ আহিছো আপোনালোকলৈ আৰু এয়া দেখিছেই নহয় সৰু মাছ ধুনিয়াকৈ বাছি মেলি হালধি লগাই ৰাখিছো আৰু এইফালে মই লৈছো এটা ঔটেঙা সৰু সৰুকৈ মই টুকুৰা কৰি কাটি লৈছো আৰু এইফালে মই লৈছো কচু আৰু এইফালে মই লৈছো আগতীয়াকৈ পিচি ৰাখিছিলো আদা নহৰুৰ পেষ্ট গোটেইখিনি মই আগতীয়াকৈ ৰেডি কৰি লৈছিলো আৰু এইফালে মই অলপমান দিছো মিঠাতেল এতিয়া ভালদৰে তেলখিনি গৰম হ'বলৈ দিম আৰু ইয়াতে মই সৰু মাছখিনি ধুনিয়াকৈ ফ্ৰাই কৰি লম। আপোনালোকে সৰু মাছ ঔটেঙাৰ লগত খাই কেনে পায় বাৰু? মই বহুত বেছি ভাল পাওঁ, সেইবাবে ভাবিলোঁ আজি ঘৰতে ৰেচিপিটো ট্ৰাই কৰোঁ। আৰু এইফালে লৈছোঁ মই অলপমান সৰিয়হখিনি ইয়াতে গ্ৰাইণ্ডাৰত ভালদৰে পিচি ল'ম। সৰিয়হৰ লগত আচলতে সৰু মাছৰ ৰেচিপি বহুত বেছি টেষ্টফুল হয়। আৰু মই ইয়াতে দিছোঁ 5টামান ৰঙা জলকীয়া, এইখিনি ধুনীয়াকৈ একেলগতে মিক্স কৰি পিচি ল'ম আৰু ইয়াৰ মোৰ পেষ্টটো ৰেডি হৈ গৈছে আৰু এইফালে মাছখিনিও সিজিছে অলপকৈ। মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ মই এইখিনি নমাই ল'ম আৰু বাকী থকা কেইজনীও মই এনেদৰে ফ্ৰাই কৰি ল'ম। জলকীয়া আৰু সৰিয়হৰ পেষ্টতে মই এতিয়া হালধি দি মিক্স কৰি ল'ম ধুনীয়াকৈ এইখিনি আৰু এনেদৰেই মই ধুনীয়াকৈ এইখিনি মাছখিনি ফ্ৰাই কৰি ল'লোঁ ৰঙা হোৱাকৈ আৰু মই এইফালে এটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ। মাছ ফ্ৰাই কৰা কেৰাহীতে মই আৰু অলপ তেল দি লৈছোঁ। মাছৰ তেল আছিলেই অৱশ্যে ইয়াত অলপ হ'লেও। আৰু এতিয়া তেলখিনি গৰম হোৱাৰ পাছত মই এটা পিঁয়াজ কাটি ৰাখিছিলোঁ সেইখিনি ধুনীয়াকৈ ইয়াত দি দিছোঁ। এতিয়া এইখিনি ৰঙা হোৱালৈকে মই ভালদৰে ফ্ৰাই কৰি ল'ম। আপোনালোকেও এনেদৰে ফ্ৰাই কৰি ল'ব। এইখিনি মই এতিয়া ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিছোঁ পিচি ৰখা সৰিয়হ ৰঙা জলকীয়াৰ পেষ্টটো আৰু অলপ আগত পিচি ৰখা আদা নহৰুৰ পেষ্টটোও মই ইয়াতে দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ভাজি ল'ম আৰু ইয়াতে যিমানখিনি এক্সট্ৰা পানী আছে সেইখিনি মই শুকোৱালৈকে এইখিনি ভাজি ল'ব লাগিব। এনেকুৱা ৰেচিপিবোৰ খাই কোনে কোনে ভাল পায় মোক কমেণ্টত জনাবচোন। আৰু ইয়াতে কাটি ৰখা মই কচু কেইটুকুৰাও দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ভাজি ল'ম। কচুখিনি আধা ফ্ৰাই হোৱালৈকে আপোনালোকে এনেকৈ ভাজি থাকিব আৰু সিজালৈ বাট চাব লাগিব আচলতে। আৰু ইয়াতে মই দি দিছোঁ সোৱাদ অনুযায়ী নিমখটো আপোনালোকে নিজেই পৰিমাণ কৰি দিব। আৰু এনেকুৱা ধৰণৰ ৰেচিপি যদি আপোনালোকেও জানে মোক নিশ্চয় কমেণ্টত জনাব। আপোনালোকৰ কমেণ্টৰ জৰিয়তে মই ঘৰত ট্ৰাই কৰি চাবলৈ চেষ্টা কৰিম আৰু এনেকুৱা ভিডিঅ' যদি মই বনাওঁ তেনেহ'লে আপোনাৰ নামটো মই মেনশ্যন কৰিম। আৰু ইয়াতে গৰম পানী মই দি দিছোঁ কৰি ৰখা। এতিয়া এইখিনি ভালদৰে গৰম পানী দি অলপ সময় সিজিবলৈ মই ঢাকি থ'ম, তেতিয়া কচুখিনি ভালদৰে সিজি থাকিব। আৰু এতিয়া মই কাটি ৰখা ঔটেঙা কেইপিচো ইয়াতে দি দিম, তেতিয়া তাৰ পৰা ধুনীয়াকৈ তাৰ ফ্লেভাৰটো ওলাই যাব আৰু টেঙা আচলতে ফ্লেভাৰটো বহুত বেছি ভাল লাগে সৰু মাছৰ লগত। ঔটেঙা খাই কোনে কোনে ভাল পায় জনাবচোন। এতিয়া আচলতে গোটেইখিনি ভালদৰে সিজি গৈছে, সেইবাবে মই ফ্ৰাই কৰি ৰখা মাছখিনি ইয়াতে দি দিম। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি অলপ সময় মই ঢাকন মাৰি থৈ দিম আৰু ধুনীয়াকৈ ঔটেঙাৰ ফ্লেভাৰটো ইয়াত ওলাই গৈছে আৰু এতিয়া মাছৰ ফ্লেভাৰটোও ওলাই যাব। আৰু এইফালে মোৰ ভাতৰ কাঁহীখন ৰেডি হৈ এইফালে মই ভাত কেইটামান লৈছোঁ, এইফালে মিক্স চব্জি অলপ আছে, টেঙা এটুকুৰা আৰু এইফালে মেইন কোৰ্চ মোৰ ৰেচিপি ঔটেঙা কচু আৰু সৰু মাছৰ জোল। আচাৰ অলপ লৈছোঁ আৰু এটা জলকীয়া নিমখ। চাওকচোন ইমান ধুনীয়া হৈছে কালাৰটো। আৰু এতিয়া ধুনীয়াকৈ পেট ভৰাই ভাতকেইটা খাই লওঁ। আপোনালোকে যদি ৰেচিপিটো চাই ভাল পালে তেতিয়াহ'লে ঘৰত নিশ্চয় ট্ৰাই কৰি চাব আৰু লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ব্লগত আপোনালোকক লগ পাই আছোঁ। আজিলৈ আহোঁ, বাই বাই।